এয়া হৈছে লোকেল মুৰ্গী লেগ পিচ। খাওঁ খাওঁ লাগিছে চাগে সকলোকে, আপোনালোকে ট্ৰাই কৰিব। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এতিয়া মৰ্ণিং 9টা বাজিছে। আজি আমাৰ মায়ে বনাব লোকেল মুৰ্গীৰ শুকান ভাজি আৰু জোল। আজি আমাৰ দেউতাও আহিছে, তো মায়ে বহুত ধুনীয়াকৈ বনাব। ব'লক, আজি মোৰ একদম আৰামৰ দিন, মাক মই অলপ সহায় কৰি দিম। তো আপোনালোকে চাই থাকিব মায়ে কেনেদৰে বনায়। তো আপোনালোকে একদম শেষৰলৈকে চাই থাকিব। 1 কেজি 300 গ্ৰাম। 1 কেজি 300 গ্ৰাম। এতিয়া অলপ পিছতে আমি বনাম। এতিয়া দেউতাই কাটি আছে, এইফালে মায়ে বাচন ধুই আছে, দেখিব পাৰিছে। মায়ে এতিয়া ইয়াক ধুনীয়াকৈ বনাব। তো মাৰ ৰেচিপি লৈ আহি আছোঁ। আদা, নহৰু আৰু গোটা জিৰা, অলপমান পাঁচফোৰণো দিয়া আছে। ইয়াক মই ধুনীয়াকৈ শিলপতাত গুড়ি কৰি পিচি লওঁ। মছলা এতিয়া পিচি হৈ গ'ল। মায়ে ষ্টাৰ্ট কৰি দিলে বনাবলৈ, হালধি দিছে এতিয়া। লগাও নাইকি নাখাম। ইয়াত এতিয়া মায়ে মছলা দি দিছে, ধুনীয়াকৈ কালাৰ দেখিব পাৰিছে আপোনালোকে, বহুত টেষ্টি হৈছে। তো মায়ে অলপমান শুকানকৈ উলিয়াব খাবলৈ। তো মায়ে কৈছে গুটি জালুক দিলে বেছি টেষ্টি হয়। চ' মই এতিয়া ইয়াক ধুনীয়াকৈ অলপমান গুড়ি কৰি দিলোঁ। তো ইয়াত দেখিছে মাংস কি ধুনীয়া দেখিছে। এতিয়া গুটি জালুক দিয়া হ'ল নহয় দিলোঁ। গুটি জালুক দিলে বেছি ভাল লাগে খাই। এইখিনি এতিয়া অকণমান শুকানকৈ এনেকৈ খাওঁ। তাৰপিছত এইখিনি জোল বনাই দিওঁ। এইখিনি জোল বনাই দেখিছে শুকান মাংস। মাৰ ৰেচিপিটো দেখিব পাৰিছে, একদম চিম্পল হয় কিন্তু বহুত টেষ্টি হৈ যায়। এই তিয়ঁহ কাটি থৈছোঁ, বাকলি গুচাই মেলি। তাৰপিছত এই চালাড বনাম। এইটো আপোনাৰ বিট হয়, বিট, তিয়ঁহ, গাজৰ, এইখিনি চালাড বনাই খাব লাগিব ভাতৰ লগত। খোৱা মানুহ নোহোৱাৰ কাৰণে বেছিৰা বিটটো লেৰেলি গ'ল। দুখত আছে বিট। বিট বহুত দুখত আছে। লোকেল মুৰ্গীৰ ঝোল ৰেডি হৈ গ'ল। চাওক কি টেষ্টি হৈছে। তো আমি এতিয়া লাহেকৈ খাম আৰু ইয়াক খায়ে দিওঁ। ঘৰৰ জলকীয়া হয়, একদম ফাৰ্ষ্টবাৰ লাগিছে চাগে, সেইকাৰণে একদম কম হয়। আৰু এইফালে হৈ গ'ল, মায়ে ৰেডি কৰি দিলে চালাড। তো এতিয়া ইয়াত নিমখ দি দিব মায়ে পিছত। ৰাতিপুৱা লোকেল মুৰ্গী মাৰিলোঁ, মাৰি কাটি উঠি কৰি মেলি খাই পেলাই ডিউটি ওলাই যামগৈ। ইলেকশ্যন ডিউটি, তাতে ইলেকশ্যন ডিউটি আছে বুলি কৈছে। লোকেল চিকেন ড্ৰাই ফ্ৰাই ইয়াত আছে, এয়া শ্লাড। খাই মজা লাগিব। খাই মজা লাগিব, ভাল লাগিব। ইয়াত গৰম পানী। আপোনালোকে ট্ৰাই কৰিব ৰেচিপিটো। এয়া পৰিয়াল ইয়াতে বহিম এতিয়া ধুনীয়াকৈ আটাইকেইটা লগ লাগি খাম খাম। পাপাকো বন্ধ হৈ গ'ল নেকি গৰম পানীটো? এইটো লৈ লওক চালাড। আমি এতিয়া খাব লৈছোঁ। মজা। এতিয়া আমাৰ দেউতা এইটো ঘৰৰ লাও। এতিয়া দেউতাই ৰুমত বনাই খাব, এইটো ঘৰৰ বস্তু, চবকে খাই ভাল লাগে। এতিয়া দেউতাই এইটো লৈ যাব। ভেন্দি লৈ লওক আপা। এতিয়া দেউতা যাবলৈ ওলাইছে, মই থবলৈ যাওঁ দেউতাক। বহুত দুখ লাগিছে, ওলোৱা নাই খালি চকুৰ পানীটো। বাই বাই সুষমা লামা। দেউতা আহি গ'ল স্কুটি লৈ, হোল্ডৰ আৰু লাও। এতিয়া মই ঘৰ পাই গ'লোহি। দেউতাক গাড়ীত উঠাই মেলি অলপমান মই বজাৰ কৰি ল'লোঁ। এতিয়া বস্তুখিনি লৈ যাওঁ ভিতৰলৈ, বহুত গৰম। এতিয়া মই দেউতাকো থৈ আহিলোঁ, অলপ ঘৰৰ বজাৰো কৰি আহিলোঁ। ইমান ধুনীয়াকৈ আমাৰ মায়ে ফুল সজাই থৈছে। মাৰ হাতত ফুল বহুত ধুনীয়া হয়। মই চিপ আনি দিওঁ আৰু ক'ৰবালৈ গ'লে নাৰ্চাৰীৰ পৰা হওক, নিজৰ মানুহৰ ঘৰৰ পৰা। এজোপা মই ঘৰৰ পৰা লৈ আনিছিলোঁ, মোৰ মাহী ঘৰৰ পৰা। একদম সৰু আছিলে আনোতে, কিন্তু ইমান ধুনীয়াকৈ ডাঙৰ হৈছে। তো ইয়াতো লগাই থোৱা আছে এনেদৰে। আৰু এইটো মই ঘৰৰ পৰা আনিছিলোঁ, কিন্তু মই আনিয়ে দিওঁ, মায়ে ধুনীয়াকৈ ৰুই দিয়ে। আৰু মাৰ হাতত খুব ধুনীয়া হয় ফুল। তো এইটো কি ঘড়ী ফুল নে কিবা কয়,
তো এইটোতো লোকেল চবৰ ঘৰতে পাবই এইকেইটা ফল আৰু এইটো চাওক আৰু এইফালে আছে এইকেইটা চাওক ইমান ধুনীয়া এইকেইটা চাওক ইমান ধুনীয়া সৰু সৰু টাবত ইমান ধুনীয়াকৈ মাৰি থৈছে টাবটো বৰ সৰু খুব ধুনীয়া তো এইটো হৈছে আমাৰ ফুলৰ কৰ্ণাৰ পিটনিকেইটা খুব ফুলিছিলে কিন্তু এতিয়া একদম গছজোপা হেৰি হৈ গ'ল ফুলা একদম কম হৈ গৈছে এতিয়া তো ফুলকেইটা চালেও খুব ভাল লাগে ফুলকেইজোপা মানে যেতিয়া বেছি ফুলিছিলে তেতিয়া আৰু ধুনীয়া লাগিছিলে চাবলৈ তো এইটোৱে হৈছে আমাৰ মাৰ ফুলৰ কৰ্ণাৰ পিচ লিলি আৰু এইটো চাওক একদম প্লাষ্টিক যেন লাগে কিন্তু খুব ধুনীয়া এইটো মোক মোৰ লগৰজনীয়ে গিফ্ট কৰিছিলে এইটো তাই অঞ্জলিয়ে দিছিলে মোক এই ফুলজোপা কিন্তু এতিয়া বৰ ধুনীয়া হৈ গ'ল ডাঙৰ হৈ গ'ল তাই দিওঁতে সৰু আছিলে তো এইজোপা মানি প্লাণ্ট মোক মোৰ বৌ এজনীয়ে দিছিলে মৌচুমী বৌ খুব ধুনীয়া হৈছে এইটোতো স্নেক প্লাণ্ট এইটো চবৰে ঘৰতে পাব এইটো খুব ভাল লাগে এইটো আৰু এইজোপা সৰু সৰু টাবত লগাই থোৱা আছে ইমান ধুনীয়াকৈ মই ওপৰলৈ আহিছোঁ মা আৰু দেউতাই ফুল ৰোৱা ষ্টাইলত মাছৰ কাৰ্টুনত খুব ধুনীয়াকৈ জলকীয়া ৰুই থোৱা আছে আৰু জলকীয়া আমি এতিয়া খাইছিলোঁ ন জলকীয়া দেখাইছিলোঁ আপোনালোকক খাইছিলোঁ আৰু এইটো চাওক খুব ধুনীয়াকৈ লাগি থোৱা আছে মা আৰু দেউতাই সৰু সৰু বস্তুবোৰো মানে ধৰি লওক জলকীয়া হওক বা বিলাহী হওক ৰুইও ভাল পায় খুব ধুনীয়াকৈ হৈ যায় ডাঙৰ বিলাহী আমি যোনটো কিনি আনো বজাৰৰ পৰা দেউতা আৰু মায়ে খুব ধুনীয়াকৈ মানে ৰুৱে যিমান পাৰে মানে বজাৰত নানি ঘৰতে কৰি খাই ভাল পাব আজি মোৰ ভিডিঅ'টো অলপ ফেমিলি লৈ মেলি কৰিছোঁ আমি কেনেদৰে এনজয় কৰিলোঁ তো আপোনালোকে মোৰ ভিডিঅ'টি চাব কেনেকুৱা লাগিলে জনাব বাই